কি চুলি ঘৰত বাইক কিনি নেদাৰ বাবে বাৰীৰ বেৰা মাহাকে ভাঙি দিলা মানে কাহিনীটো এনেকা ঘৰত থাকিলে ৱাইফে কৈ একো কাম চাম নকৰা বুলি সেইকাৰণে কুঠাৰখন আনি আহিলো এই মৰা তামোল গাছডাল কাটপা মানে গাইজ কাটি একেবাৰে বাগৰাই দিলো তাৰ পাছত ৱাইফে আহি ক'ব লাগছে এতে খুতৰা আৰু ৰাস্তাৰ কাঠলা কেইডাল আজি বনাও কথা মতে কাম ময়ো ফটাফট তামোল গাছডাল খুতুৰাই এইফালে ফুটুৱাত লাগি গিলো তামোল গাছৰ টুকুৰা কেইটা কাটিলি আৰু দাওখানেৰে বল্ডি ফুটুৱা হোৱা কৰিলো আৰু এইফালে চিৰিমুতে লৈ আহিলে গাখীৰ চাহ আৰু চাহৰ লগত বিস্কুট জুবুৰাই এনেকে সৰু চুলিৰ নিচিনা কোনে কোনে চাহ খাই ভাল পাওঁ কমেণ্ট কৰি জনাবাচোন চাহ খাই ফটাফট দেৰি নকৰি গাঁটা খন্দাত লাগি গিলো আৰু ফুটুৱা তামোল গাছৰ টুকুৰা দুটা গাঁতাত ধুনীয়াকে ভৰাই দিলো ভৰাই দিয়াৰ পাছতে হৈ গেল এইফালে কাৰহালা যি আজি ৱাইফে মোক বানাবা দিছিলা তাৰ পাছত দাওখান লৈ আহিলো মই এক জাগাত কাম কৰিব আহি দেখাবলৈ ইয়াক বোলে ঘৰত বাইক কিনি দিয়া নাই সেইকাৰণে গোটেই বাৰীৰ বেৰা বহাকে ভাঙি দিব লাগছিল নহয় হে গাইছ বেচেৰা সেনেকা নহয় এই তামোল বাৰীখনৰ বেৰাখান পুৰণি হৈ গৈছিল সেইকাৰণে ভাঙি দিবা দিছিলো এতিয়া আৰু নতুনকে বেৰা দিবা আহিছো তামোল বাগানখান পিছে মোৰ নহয় দে গাইছ আমাৰ আটা হাতৰ হে মই ইয়াত আজি হাজিৰাহে কৰিব আহিছো এই দুদিনমান হ'ল গাইছ পেণ্ডেলৰ কাম নাই সেইকাৰণে যাৰে যি পাং কাম তাকে কৰি আছো আৰু